गुड मर्निंग यूट्यूब। आज बहुत दिन पास आको एट भिडिओ आनिलो अपना कारण। आज भिडिओ एनेकुवा एखन बाइक जिखन जोनসকলে एडभेंचर कर ভাল पाए তেওঁলোকৰ কাৰণে এখন बहुतेই ধুনীয়া बाइक। जगह देखी चागे आपलोके गम पाइसे कोनটো जगह आइसो कि बाइक देखा आपलोक। तो आज बाइकखन आजिए लॉन्च होइसे जोरहाट KTM। तो बोलक आहक बाइकखन आपलोक देखाइ आसो। तो এইখনে হৈছে বাইকখন যিখন আজি যোৰহাটত লঞ্চ হৈছে KTMৰ এডভেঞ্চাৰ 250। বাইকখন চাই লওক। এইখন বাইকখনৰ 256 ইঞ্জিন আৰু 30 BSP পাৱাৰ প্ৰডিউচ কৰে, 24 Nm টৰ্ক। হুইলকেইটা চাওক এলয়, ইটো চাইডৰ পৰা দেখাইছোঁ এবাৰ। 320 mm ডিস্ক ব্ৰেক আহে বাইকখনত। रेडिएटर चाइ लक। सस्पेंशन तो है WP एपेक्स अपसाइड डाउन सस्पेंशन। एटा इंजिन गार्डो है। बैक साइड तो सब बैकतो डिस्क ब्रेक 240 mm डुअल चैनल ABS सहित है बाइकखन। एग्जॉस्ट तो सब बाइकखन देखा 390 एडभेंचर दरे एकेबारे एके। यार सीट हाइट तो है बहुत बेसि ओख 855 mm। टेल लाइट तो सब देखिए अन्य KTMतके बेलेग देखा धुनिया। टार्न सिग्नल किटाओ LED है। ग्रैब रेल तो धुनिया देखिए। सीटिंग कम्फर्ट तो KTM अकमान कबल दिगदार, अलप हार्ड थाके सीट तो। नकल गार्डो है। विंडशील्ड एखनो है और किन्तु यार हेडलाइट तो LED नाहे किन्तु DRL टा है। टार्न सिग्नल खिनिओ LED यार। एबार एटु साइडर पर सब बाइकखन अकबार दूर पर देखा दिसो। तলত इंजिन गार्डो आछे बाइकखনৰ। बाइकखনৰ এবাৰ মিটাৰটো অন কৰি চাওঁ দেখাত কেনেকুৱা। কালাৰ্ড নাহে ইয়াৰ মিটাৰটো। অন্য বাইকবোৰ দৰে নৰ্মেল আহে LCD। 390 ডিউকখনতহে আপোনাৰ কালাৰ্ড আহে। আৰু ইয়াত ABS টো বেকৰ চকাত অফ কৰিব পাৰি। এখন বাইকত এনেই ডুৱেল চেনেলে হৈ থাকে কিন্তু বেকৰটো অফ কৰিব পাৰি। ARV মিৰৰ কেইখন চব এইখন একো বেলেগ নহয়, বাকীবোৰ KTMৰ দৰে একেই। এইখনত এখন বাইকখন আজিয়ে লঞ্চ হৈছে যোৰহাটত। বাইকখনৰ ফুটপেক কেইটা চব আৰু ব্ৰেক লিভাৰটো চব। ফুটপেকৰ এই ৰাবাৰটো গুচাবও পাৰি। যিটো গুচালে আপোনালোকৰ গ্ৰিপটো ভালকৈ ল'ব পাৰিব ভৰিৰ। বেকৰ ফুটৰেষ্টটো চব এইটো চাইডৰ পৰা দেখাই দিছোঁ এবাৰ। বাইকখনত 12 ভল্টৰ এটা চাৰ্জিং পৰ্টো আছে। ইয়াত চাৰ্জ দিব পাৰে মোবাইল চোবাইল চাৰ্জাৰৰ সৈতে।
বাইকৰ এক্সজষ্টটো এবাৰ শুনি লওক আপোনালোকে। এতিয়া আপোনালোকক এই শ্ব'ৰুমৰ মেইন যোনজন হৰ্তাকৰ্তা তেওঁলোকৰ লগত চিনাকি কৰি দিছোঁ। এইজনে হৈছে এই শ্ব'ৰুমৰ মেইন মানুহ দেৱদা। তো এই দেৱদা এই বাইকখনটো আজি ইয়াত লঞ্চ হৈ গ'ল। তো এইখনৰ এক্স শ্ব'ৰুম প্ৰাইচটো যোৰহাটত কিমান হ'ব বৰ্তমান? এক্স শ্ব'ৰুম প্ৰাইচটো একচুৱেলি যোৰহাটৰ 2,51,000 হ'ব। 2,51,000 মনৰ প্ৰাইচটো 2,71,000 হ'ব। 2,71,000 আৰু বাইকখনটো বৰ্তমান ৰেডিলি এভেইলেবল থাকিব এতিয়া? এভেইলেবল থাকিব। আমাৰ বৰ্তমান আমাৰ দুখন বাইক অনা হৈছে, হয়, কিন্তু ইন ফিউচাৰ মানে আমি গাড়ী অৰ্ডাৰ দিবলৈ আছে। অৰ্ডাৰ দিলে আমাৰ মানে বুকিং বেচিছত আহিবনে? আপোনালোকে আমাক বুকিং কৰিলেও আমি গাড়ী আনি দিম আৰু আছে আমাৰ থাকেই, আৰু কিছুমানে বুকিং নোপোৱাকেও গাড়ী পাই যায়, এভেইলেবল থাকে। আমাৰ হৈছে এতিয়া আগৰ আমাৰ এটা আছিলে 80 ৰোড তৰাজান আছিলে, সেইটো আমাৰ হাইৱে বাজাজ আমাৰ যোনটো ডিলাৰশ্বিপ আছিলে, ডিলাৰশ্বিপ তাৰ চিষ্টাৰ কনচাৰ্ণ হয় আমাৰ যোৰহাট কেৰিয়াৰটো। এতিয়া আমাৰ একচুৱেলি নতুন প্ৰডাক্ট অহাৰ কাৰণে ডিলাৰশ্বিপটো অলপ এক্সটেণ্ড কৰিবলগীয়া হৈছে। তাৰ কাৰণে আমি জেইল ৰোড আমাৰ নিয়াৰ নিৰাময় হস্পিটেলৰ ওচৰত ইয়ালৈ অহা হৈছে। ইয়াতে পাব, চাৰ্ভিচিং আমাৰ আগৰ জেগাতে পাব। চাৰ্ভিচিং আগৰ জেগাতে, খালি ডিলাৰটো ইয়ালৈ হৈছে। ঠিক আছে, ধন্যবাদ দেৱদা ইমানখিনি কোৱাৰ কাৰণে। আৰু মই ডিলাৰৰ ডেছক্ৰিপশ্যনটো লগত এড কৰি দিম। ত' দেৱদাৰ নম্বৰ থাকিব, আপোনালোকে কিবা জানিব থাকিলে ফোন কৰি কণ্টেক্ট কৰিব পাৰিব, টেষ্ট ড্ৰাইভ ল'ব পাৰিব। থেংক ইউ।